नैजिद'आव जायनि सरकार जायो जागोन नाथाय 2031आव कंग्रेस आरो बीजेपीनि सरकार जाया 2031आव सरकार जागोन रायजो दलनि फोसावबाय रायजो दलनि आफादगिरि अखिल गगैया 2031आव जागोन रायजो दलनि सरकार 2021आव गैयामोन रायजो दलनि सासेबो एमएलए 2022आव रायजो दला मोनगोन सा 10निफ्राय 15 एमएलए दिनै रायजो दलाव हेफाजाब होगोन शेरमान आलिया आरो रायजो दलाव हेफाजाब होदों आब्दुल रशिद मण्डल 2021 চনত আমি এজন বিধায়ক আছিলো জেলৰ পৰা বিধায়ক হৈছিলো এবাৰ 10ৰ পৰা 15 জন বিধায়ক হম ৰাজ্য দলৰ 10ৰ পৰা 15 জন বিধায়ক হম 10ৰ পৰা 15 আপোনালোকে হিচাপ কৰি লওক আৰু 2031 চনত আমি ৰাজ্যৰ দলে অসমত চৰকাৰ গঠন কৰিম এই সংকল্পৰে আমি আমাৰ ৰাজ্যৰ দলৰ টিমে ঐক্যবদ্ধভাৱে কাম কৰি আছো ৰাজ্যৰ দলে ঐক্যবদ্ধভাৱে কাম কৰি আছো গতিকে আব্দুল ৰশিদ মণ্ডল তিনিবাৰৰ কংগ্ৰেছ দলৰ বিধায়ক শক্তিশালী বিধায়ক মাতমতা বিধায়ক সৰব বিধায়ক জনগণৰ পক্ষত থকা বিধায়ক আজি ৰাজ্যৰ দলত যোগদান কৰাৰ কাৰণে আজিৰ দিনটোৰ পৰা ৰাজ্যৰ দল নামনি অসমত আকৌ এবাৰ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে 2021 চনত আমি এজন বিধায়ক আছিলো জেলৰ পৰা বিধায়ক হৈছিলো এবাৰ